ভুল এটা কৰিলে গালি পাৰি দিয়া একো বেয়া নাপাওঁ, কিন্তু কথা পতা বন্ধ কৰি নিদিবা, বহুত কষ্ট পাওঁ। তোমাক বিচাৰিলেও নাপাওঁ বুলি জানো, তথাপিও তোমাৰ হোৱা সপোন দেখোঁ। কিয় জানেনে? কাৰণ হৃদয়খন যে তোমাক দি ঘূৰাই ল'ব নিশিকিলোঁ। প্ৰায় প্ৰত্যেকজনৰে মোবাইলত এনেকুৱা এটা নম্বৰ থাকে যিটো ডিলেট কৰিবলৈও মন নাযায় আৰু যিটো ফোন কৰাৰো অধিকাৰ হেৰাই যায়। বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ। সেইকাৰণে কোৱা হয় যে বৰষুণ আৰু প্ৰেম প্ৰায় একেই, কিয়নো বৰষুণত শৰীৰটো সেমেকে আৰু প্ৰেমত দুচকু। জীৱনত সেইজনৰ বাবে কেতিয়াও নাকান্দিবা যিজনে চকুৰ পানীৰ মূল্য নুবুজে, কিয়নো আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়াই বৰষুণ হৈ সৰি পৰে, আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়াই দুচকুৰে চকু পানী হৈ নিগৰে।